বন্ধুসকল প্ৰশ্ন দেখিলো একেবাৰে সহজ কিন্তু যেতিয়া উত্তৰ লিখিবলৈ গলো তেতিয়া কনফিউজ হৈ গলো ইয়াৰ ভ্যালু এইটো হয় নে ইয়াৰ ভ্যালু এইটো হয় নহয়নে বাৰু সো এনেকুৱা ধৰণৰ কনফিউজনবোৰ দূৰ কৰিবৰ কাৰণে মই তোমালোকক শিকাই দিম দশমিকৰ ইটো হিটো আৰু বহুতো গতিকে ভিডিওটো আৰম্ভ কৰো নমস্কাৰ বন্ধুসকল মই মিন্টু সোণোৱালে আজি লৈ আহিছো এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ এসএসসি আৰু টেটৰ বাবে অতি দৰকাৰী টপিক ডেসিমেলৰ ইটো হিটো আমি যিবোৰ সংখ্যা লিখো সাপোজ 4 5 6 7 এনেকুৱা ধৰণৰ এটা যেতিয়া সংখ্যা লিখো এই সংখ্যাটো আমি যেতিয়া ইয়াৰ স্থানীয় মানবোৰ যেতিয়া ক'বলৈ যাওঁ বা সংখ্যাটো যেতিয়া আমি নামটো ইয়াৰ পঢ়িবলৈ যাওঁ ইয়াক আমি কি বুলি পঢ়িম একক দশক শতক হাজাৰ গতিকে 4567 তো ইয়াৰ কাৰণে মোৰ স্থানটো কি আছিল এটো আছিল একক হয়নে এটো আছিল দশক ইউনিট টেন্স হান্ড্রেডস থাউজেন্ডস এনেকা আমি নাম দি যাম একক দশক শতক হাজাৰ তাৰ পিছত আহিব 10000 তাৰ পিছত আহিব লাখ 10 লাখ এদৰে গৈ থাকিব যিমানে আমি বাওঁফাললৈ যাম এদৰে আমাৰ 10 লাখ তাৰ পিছত কৰোৰ 10 কৰোৰ এনেকৈ গৈ থাকে কিন্তু আমি কেতিয়াবা চিন্তা কৰিছো নে ইয়াৰ সোঁফালেও যে সংখ্যা থাকিব পাৰে নহয় বাৰু আসলতে মই যেতিয়া ইউনিট প্লেছৰ পৰা 10 প্লেছলৈ গৈছো আসলতে মই কি কৰিছো 60 মানে কি 6 মানে কি হয় 6 প্লেছ ভ্যালু কিমান হয় 6 * 10 এফালে যিমান গৈছো কিমান বেছি মই পূৰণ কৰি গৈ আছো 5 যেতিয়া আছিল ইয়াক একচুয়ালি মই 5 পূৰণ 10 আৰু 10 পূৰণ কৰিছো এটা 10 বাঢ়ি বাঢ়ি গৈ আছে যেতিয়া 4 লৈ মই পালোগৈ ইয়াত 4 পূৰণ 10 পূৰণ 10 পূৰণ 10 মই 1000 বুলি কওঁ ঠিকই কথা কিন্তু ইয়াত মই একচুয়ালি কিমান বঢ়াই গৈছো 10 গুণ গৈ বঢ়াই গৈ আছো যিমানে বাওঁফাললৈ গৈছো 10 গুণ বঢ়াই গৈ আছো কিন্তু যিমানে মই সোঁফালে যাম সিমানে মই 10 গুণ কমাই গৈ আছো নহয়নে বাৰু 4 আছিল 1000 এটা শূন্য বেছি আছে তিনটা শূন্য আছিল 4 পূৰণ 1 পূৰণ 4 পূৰণ 1 ৰ লগত তিনটা শূন্য মানে 1000 তাৰ পিছত 5 পূৰণ 100 এটা শূন্য কমিলে 6 পূৰণ 10 নহয়নে বাৰু তাৰ পিছত ইয়াত 10 নাইকিয়া হৈ গ'ল মানে মাৰি দিলো কাৰণ 7 পূৰণ 1 হ'ল এটো কিমান হ'ল 7 পূৰণ 1 তেতিয়ালে ক্ৰমাত এফাললৈ আহোতে এটা স্টেপত বাই 10 হৈ আহি আছে তো ইয়াৰ নেক্সট স্টেপত যদি মই কিবা এটা সংখ্যা ইয়াত পালোহেঁতেন ইয়াত 3 এটাই পালোহেঁতেন ইয়াত 4 লিখিলোহেঁতেন 7 লিখিলোহেঁতেন 8 লিখিলোহেঁতেন হোৱাটএভাৰ সো যিমানেই ইউনিট প্লেছৰ পৰা মই ৰাইটলৈ যাম তেতিয়াহ'লে এই ট্ৰেণ্ডটো অনুসৰি মই 10 হৰণ কৰি যাব নালাগিবনে ইয়াক 10 হৰণ কৰিব লাগিব ইয়াক আৰু এটা 10 তাৰ মানে 100 হৰণ কৰিব লাগিব ইয়াক আৰু এটা 10 তাৰ মানে ইয়াক 1000 হৰণ কৰিব লাগিব অৰ্থাৎ ক্ৰমাত মই সোঁফাললৈ গ'লে 10 হৰণ কৰি যাব লাগিব ঠিক আছে গতিকে ইয়াক মই পঢ়ো 10th ইয়াক পঢ়ো মই কি বুলি 10th বা দশমাংশ তাৰ মানে দশমৰ অংক 10ৰ অংক ঠিক আছে সো এই যে তিনিটো ইয়াৰ প্লেস ভ্যালুটো হ'ল 10ৰ অংক বা দশমাংশ ইয়াক 10 ভাগ কৰি তাৰ 3 ভাগ ল'ব লাগিব তাৰমানে এটো 10/3 হ'ল 3/10 হ'ল 10 ভাগ কৰি 3 ভাগ ল'ব লাগিব সো 10ৰ ভগ্নাংশ আৰু এই 10ৰ ভগ্নাংশবোৰেই হৈছে দশমিক ঠিক আছে তো তাহলে এই সংখ্যাটো পোৱাৰ আগতে ইয়াৰ এটো যেতিয়া 1/10 হয় 1/10 মানে আসলতে কি হয় দশমিক 1 আৰু যদি এটো 3/10 হ'ল হেতেন এই তিনিটো প্লেস ভ্যালুটো তেতিয়াহলে কিমান 0.3 গতিকে 4টো প্লেস ভ্যালু হৈ যাব 4/100 লিখিছো নহয় ইয়াৰ প্লেস ভ্যালু হৈ যাব তেতিয়াহলে 0.04 এইফালে প্লেস ভ্যালু লিখোতে যেনেকৈ আমি যেটো যাৰ প্লেস ভ্যালু লিখিছো তাক লিখি বাকিবোৰ শূন্য লিখো সেইদৰে ইয়াত যাৰ প্লেস ভ্যালু লিখিম তাৰ আগফালৰবোৰ শূন্য লিখিম আৰু ইউনিট প্লেস আৰু এই 10th প্লেসৰ মাজত 3 আৰু 7ৰ এই মাজত দশমিক এটা আহিব তো এইটোৱে হ'ল দশমিক ভগ্নাংশৰ বা দশমিক সংখ্যাবোৰৰ প্লেস ভ্যালু প্ৰক্ৰিয়া নহয় বাৰু এইটোৱে হ'ল প্লেস ভ্যালু প্ৰক্ৰিয়াটো তেতিয়া হলে আমি ক্ৰমাত এফালে গৈ থাকিলে কি হ'ব এই হৰণ হৈ গৈ থাকিব 10ৰ মানে 10 গুণকৈ কমি গৈ থাকিব এইটোৱে আছিল দশমিকৰ মূল কথাখিনি এটা প্ৰকাশ ৰাখি আমি দশমিকত কিদৰে প্ৰকাশ কৰো বা দশমিক দশমিকটোক আমি ভগ্নাংশত আকৌ প্ৰকাশ কৰিব পাৰো নেকি এই কথাকেইটা আমি আলোচনা কৰিম বন্ধুসকল আমি এতিয়া শিকিম ডেসিমেলক কেনেকৈ ফ্ৰেকশনলৈ নিব পাৰি অৰ্থাৎ ভগ্নাংশলৈ নিব পাৰি আৰু ভগ্নাংশকো কেনেকৈ ডেসিমেললৈ নিব পাৰি সেইকাৰণে মই দুইফালে মুখ কৰি থকা দুডাল মাৰ্জিন দিছো ঠিক আছে এতিয়া ডেসিমেলক আমি প্ৰথমতে ফ্ৰেকশনলৈ কেনেকৈ নিব পাৰি চাওঁ suppose a random decimal number 3.563 ইয়াক মই ফ্ৰেকশন বনাব লাগে কেনেকৈ বনাম একদম ইজি প্ৰথমতে দশমিকটো নথকাকৈ আমি সংখ্যাটো লিখিম 3563 লিখিম তাৰ পিছত তলত 1 লিখিম এতিয়া আমি চাওঁ দশমিকৰ পিছফালে কেইটা ডিজিট আছে 563 তিনটা আছে তো তিনিটা শূন্য বহাই দিলে আমাৰ ফ্ৰেকশনটো পাই গ'লো
ঠিক আছে এতিয়া ইয়াত কিছুমানক আমি লয়েষ্ট নাম্বাৰলৈ নিব পাৰিব পাৰো নিনিব পাৰো সেইটো আমাক সোধা নাই ইয়াতে আমি মাত্ৰ দশমিকৰ কেনেকৈ ফ্ৰেকশনলৈ নিব পাৰি সেইটো চাইছো নেক্সট আমাৰ আৰু এটা চাই লওঁ এক্সাম্পল 36.32 যে মই এইটো একচুয়ালি 36.32 পঢ়িব লাগিছিল নে 36.32 পঢ়িব লাগিছিল এটো সদায় 36.32 বুলিহে পঢ়িব লাগে কাৰণ দশমিকৰ পিছফালৰ তো কেতিয়াও একেলগে নপঢ়ে 32 বুলি নপঢ়ে ইয়াত 32 এৰৈ পঢ়ে এটো মই 563 বুলি নকওঁ 3.563 বুলিহে পঢ়ো তো এটো ডেসিমেল পঢ়াৰ এটা নিয়ম দেখি ন এইটো আমি কি লিখিম তেতিয়া হলে 3632 লিখি দিলো একেটা লিখিলো আৰু পিছফালে কেটা ডিজিট আছে দুটা ঠাই আছে দুটা শূন্য বহাই দিলো so this is how we can convert decimal to fractional number in the same way যদি ফ্ৰেকশনত থাকে আমি ডেসিমেললৈ নিব পাৰিম 1000 ভাগৰ ইমান থাকিলে কোনো কথাই নাই নহয় 1000 ভাগৰ বা 100 ভাগৰ 10 ভাগৰ থাকিলে কোনো কথাই নাই এইবোৰ আমি সহজে লৈ যাম সাপোজ এটা এক্সাম্পল 100 ভাগৰ 35 তো ইয়াক ডেসিমেলত প্ৰকাশ কৰিলে কি কৰিম এইটো 35 শূন্য কেটা আছে দুটা গতিকে এটা দুটা হিসাব কৰি আগফালে দশমিক এটা দশমিকৰ আগফালে খালি ঠাই নাৰাখো কাৰণে এটা শূন্য দি দিলো নহয়নে বাৰু মই কেতিয়াবা যদি এনেকুৱা ধৰণৰ থাকে 135 হৰণ 10 মই দশমিকত প্ৰকাশ কৰিম কেনেদৰে কৰিম 135 টো লিখি দিম ঠিকে আছে এটা শূন্য কেটা আছে এটা গতিকে পিছফালৰ পৰা অৰ্থাৎ মুখফালৰ পৰা হিসাব কৰি কেই ঘৰ দশমিক দিম এক ঘৰৰ দশমিক কিন্তু মনত ৰাখিবলগীয়া কথা 11 শূন্য থাকিব লাগিব 11 শূন্য থাকিব লাগিব যদি 2 থাকে আৰু শূন্য থাকে তেতিয়া এই পদ্ধতিটো নহব এতিয়া আমি বেলেগ ধৰণে কৰিব লাগিব নহয়নে তো কথাটো হ'ল সংখ্যা এটা বা ভগ্নাংশ এটা দশমিকলৈ নিবৰ কাৰণে সেই ভগ্নাংশটোক আমি হৰ 100 10 1000 10000 1 লাখ এদৰে বনাব এতিয়া আমাৰ এনেকুৱা ধৰণৰ ফ্ৰেকশনবোৰকো আমি ডেসিমেললৈ নিব পাৰো কিন্তু তাৰ কাৰণে আমি কি কৰিম হৰটোক আমি 10 100 1000 এদৰে কনভাৰ্ট কৰিম নহয়নে বাৰু এতিয়া 5 ৰে 5 টো আমি কি বনাব পাৰিম 10 বনাব পাৰো 2 পূৰণ কৰি দিলো ওপৰটো 2 পূৰণ কৰি দিলো তাৰ মানে এটো হৈ গ'ল 10 ভাগৰ 4 10 ভাগৰ 4 হোৱাৰ লগে লগে 0.4 দশমিকলৈ কনভাৰ্ট এই ফ্ৰেকশনটো আছে 25 25ক আমি কি বনাব পাৰো 25ৰ পিছত একৰ লগত শূন্য থকা সংখ্যা কি আছে 100 আছে তো 100 বনাবলৈ চেষ্টা কৰিম 25 লগত কি পূৰণ কৰিলে 100 হ'ব 4 পূৰণ কৰিলে 100 হ'ব গতিকে 6 লগতো 4 পূৰণ কৰি দিম তো তলত হৈ গ'ল 100 ওপৰত হৈ গ'ল 4 6 হৈ গ'ল 24 তো 24 দুটা শূন্য থকাৰ কাৰণে দশমিক দুটাৰ আগত আৰু আগফালে শূন্য 0.24 125 125ৰ পিছত একৰ লগত শূন্য থকা সংখ্যা কি আছে 1000 আছে তো 1000 বনাবৰ কাৰণে 125ৰ লগত কি পূৰণ কৰিব লাগিব তো এটা চিন্তা কৰিব লাগিব হিসাব কৰিব লাগিব নহয়নে বাৰু কি কৰিব লাগিব আমি 8 পূৰণ কৰিলে 1000 তো 113ৰ লগতো 8 পূৰণ কৰিব লাগিব তো তলত হৈ গ'ল 1000 8 × 24 4 8 × 8 2 10 শূন্য 8 × 8 একে 9 904 শূন্য কেটা আছে এটা দুটা তিনটা তো তিনটাৰ আগত দশমিক বহিব কাৰণ আমি পালো 0.904 এতিয়া কোনোবাই ক'ব পাৰে যে 125ৰ লগত 8 পূৰণ কৰিলে 1000 হ'ব বুলি মই নাজানিব পাৰো এটো মোৰ সময় লাগিব সো তেনেকুৱা ধৰণৰ যদি কন্ডিশন আহে তেতিয়া হলে আমি এই পদ্ধতিটো এপ্লাই কৰিব পাৰো 125 ৰে 113 হৰণ কৰি দিলো আমি কিন্তু এটো পাম তো হৰণ কৰা পদ্ধতিটো কি 125 113 কৈ ডাঙৰ গতিকে ইয়াত যদি মই হৰণ কৰিবলগীয়া হয় ইয়াত মই এটা শূন্য বহাব লাগিব শূন্য এনেটো বহাব নোৱাৰো কিন্তু দশমিক এটা দি দিলে পিছফালে শূন্য ফ্ৰী শূন্য যিমান ইচ্ছা ইমান বহাব পাৰো দশমিক দি এটা শূন্য বহালো ঠিক আছে সো টেকনিকটো চোৱা দশমিক দিলো কাৰণে এটা শূন্য বহালো মই 10টা শূন্য বহাব পাৰো কোনো প্ৰবলেম নাই মই এটা দৰকাৰ আছে এটা বহালো সো অলৰেডি আমি ৰিজাল্টটো পাই থৈছো মানে মই ইয়াক 9 বাৰ যাব বুলি মই জানো 9 বাৰ দিলো হয়নে 9 5 গুণ 45 ৰ 5 9 2 গুণ 18 18 4 22 ৰ 2 9 গুণ 9 9 2 11 সো দুই কৰিলে কিমান আহিব 5 আহিব তে ইয়াৰ আছে 125 এটো পালো 5 এটা শূন্য বহাব পাৰো ইজিলি বহাই দিলো এটা শূন্য বহাৰ পিছতো ই সৰু হ'ল আকোটা বহালো নহয়নে 5 ক'ব কিন্তু যে দুটা শূন্য একেলগে নমালো সেইকাৰণে এটা শূন্য দিব লাগিব
আমাৰ হৰণৰ নিয়মটো অনুসৰি নহয় জানো 500 পোৱাৰ কাৰণে মই এতিয়া 125 কেইবাৰ দিম 4 বাৰ যাব বুলি আমি ইয়াৰ পৰা পায়ে থৈছো কাৰণে বৰ বেছি কষ্ট কৰা নাই 4 ৰে পূৰণ কৰি দিছো 4 5 গুণ 20 শূন্য 4 বাৰ গুণ 48 48 2 50 তো মিলি গ'ল এতিয়া কথাটো হ'ল দশমিক কেইটা শূন্য পিছফালে আছে তিনটা তো এটা তিনটা হিসাব কৰি আমি দশমিকটো দি দিম সো দিস ইজ आवर आंसर গতিকে আমি এনেকেও দশমিকত প্ৰকাশ কৰিব পাৰো ঠিক আছে গতিকে নৰ্মেল ফ্ৰেকশনক ডেসিমেল ফ্ৰেকশনত কনভাৰ্ট কৰাৰ এটো এটা উপায় মই খুব খৰকৈ যোৱা নাই ধীৰে ধীৰে বস্তুটো বুজাইছো যাতে ক্লিয়াৰলি সবে বুজি পায় ওকে অনুকূল এই ফ্ৰেকশনটোলৈ মন কৰাচোন যদিহে আমি এই ফ্ৰেকশনটো ডেসিমেলত কনভাৰ্ট কৰো তেতিয়া আমি সিম্পল এতিয়া কৰা পদ্ধতিৰে মই যদি দেখুৱাও দশমিক দিলু শূন্য হল ইয়াতো দশমিক দি দিব পাৰো বা ইয়াত দশমিক দি শূন্য দিলু 5 4 গুণ এটা শূন্য আগত দশমিক থোৱাৰ কাৰণে আগত দশমিক দিলু সো 0.4 পালো তেনেকৈ 3/2 যদি মই কৰো 2 ৰে 3 হৰণ কৰিলো দশমিক দিলু শূন্য হল 2 গুণ 2 ইয়াত যাব 2 5 গুণ 10 সো ইয়াত কি হ'ল 11 দশমিক 1.5 হয়নে হেদৰে 5/4 টো যদি কৰো তেতিয়া 4 ৰে মই 5 ক হৰণ কৰিলে কিমান পাওঁ 4 গুণ 4 এক আহিলে দশমিক দিলু শূন্য হল 4 গুণ 8 আকৌ এটা শূন্য 20 হল 4 5 গুণ 20 সো দশমিক দুঘৰ সেইকাৰণে 1.25 কিন্তু এই দশমিক এটা স্থানত গৈ শেষ হৈ গৈছে ইয়াতো আমি বাকি শূন্য পাই গলো দশমিক দিয়াৰ পিছত হৰণ কৰি পেলাই ইয়াতো বাকি শূন্য পাই গলো ইয়াতো বাকি মই শূন্য পাই গলো অৰ্থাৎ দশমিক এটা স্থানত গৈ পেলাই ষ্টপ হৈ গৈছে বা টাৰ্মিনেট হৈ গৈছে সো এই ধৰণৰ দশমিক ভগ্নাংশবোৰ যিবোৰ এটা স্থানত গৈ টাৰ্মিনেট হয় বা ৰৈ যায় তো ইহঁতক তেনেকুৱা ধৰণৰ ভগ্নাংশ দশমিকবোৰক আমি টাৰ্মিনেটিং ডেসিমেল ফ্ৰেকশনছ বুলি কওঁ এইবোৰক আমি কি বুলি কওঁ টাৰ্মিনেটিং ডেসিমেল ফ্ৰেকশন বা সসীম দশমিক শেষ হৈ যায় ইয়াৰ শেষ আছে ঠিক আছে তেতিয়াহ'লে যদি টাৰ্মিনেটিং আছে তেতিয়াহ'লে নন টাৰ্মিনেটিং ডেসিমেলও থাকে নেকি এতিয়া ইয়াৰ হৰক এটা আমি মন কৰিম ইয়াতে একটা কথা মনত ৰাখিম ইয়াত মই 2 পাইছো ইয়াত 5 পাইছো ইয়াত 2 আছে হৰ ইয়াত 4 আছে ঠিক আছে এটো মই কিবা কাৰণে মনত ৰাখিব কৈছো আমি নেক্সট সংখ্যা কেইটা যেটা সিলেক্ট কৰিম যেতিয়া পাম আমি এতিয়া নেক্সট সংখ্যা কেইটাৰ কাৰণে যেটা কৰিম তেতিয়া এই কথা কেইটা তাৰ আমাক লাগিব মানে অকমান মনত থৈলে ভাল হয় সপোজ এনেকুৱা ধৰণৰ এটা ফ্ৰেকশন মই সপোজ 2/3 টো ললো 2/3 টোক যদি মই ডেসিমেলত কনভাৰ্ট কৰিবলৈ যাওঁ 3 ৰে 2 কৰিব লাগে কিমান বাৰ দিম একবাৰ না যায় মানে দশমিক দিলে শূন্য হ'ব তাৰ পিছতে পাৰ যায় 300 গুণ 18 কিন্তু 18 লিখাৰ পিছত মই ইয়াত 2 টো আকৌ পালো আকৌ একেটাই পদ্ধতি আকৌ শূন্য আহি গ'ল আকৌ 20 পালো আকৌ 6 পাম নহয় বাৰু এই প্ৰসেসটো আনলিমিটেড টাইমছৰ কাৰণে গৈ থাকে মই শূন্য দিম বাৰে 3 গুণ 18 পাই গৈ থাকিব কন্টিনিউয়াস এন্ডলেস প্ৰসেস আৰু এই 6 টো পাৰে কি হৈ থাকিব ৰিপিট হৈ থাকিব মই দুঘৰ লৈছিলো মানে দুঘৰ দিলে কিন্তু এইফালে ই ৰিপিট হৈ গৈ থাকিব নহয় বাৰু গতিকে ইয়াত এই ক্ষেত্ৰত আমি ইয়াক টাৰ্মিনেটিং বুলি ক'ব পাৰিম নে এই ক্ষেত্ৰত ই টাৰ্মিনেটিং নহয় কোনটো ৰিপিট হৈ আছে ইয়াত 6 টো বাৰে বাৰে আহি আছে তেতিয়াহ'লে ইয়াত একেলগে বাৰে আহি থকা যেটো সংখ্যা তাক আমি পৌনঃপুনিক বুলি কওঁ আৰু সেইকাৰণে তাৰ আগত এই চিনটো দি দিম এই বুজাব যে এই 6 টো বাৰে বাৰে আহি আছে সো এনেকুৱা ধৰণৰ ডেসিমেল সংখ্যাবোৰ কি বুলি কোৱা হয় নন টাৰ্মিনেটিং repeat হৈছে কিন্তু একেটা বস্তু ৰিপিট হৈছে সো these are non terminating repeating decimals okay non terminating শেষ নহয় ৰিপিটিং আহি আছে ৰিপিট হৈ আছে একেটা okay এনেকুৱা আৰু এটা ফ্ৰেকশনৰ উদাহৰণ 5/6 সাপোজ সো তাত মই হৰৰ মোৰ 3 আছে ইয়াত 5/6 পালো 5/6 টো কৰিলে মানে 6 ৰে মই 5 হৰণ কৰিব লাগিব 5 দশমিক দিলেও শূন্য হ'ল দশমিক ইয়াত দিলেও হ'ব ইয়াৰ পৰা আৰম্ভ হ'ব মানে পিছফালৰ আমি শূন্য বহাই থাকিব পাৰিম আমাৰ ইচ্ছা নহয় ইয়াত দিলেও হয় আপুনি মই ইয়াত দি পেলাই দেখাইছিলো একেটা কথা ইয়াত দি পেলাই হিসাব কৰি দিব লাগে ইয়াত দিলে ডাইৰেক্ট ইয়াত পৰি যায় তো 6 কেইবাৰ যাব ইয়াত 6 8 গুণ 48 2 আহিলে দশমিক দিয়াই আছে এটা শূন্য বহাব পাৰো 6 3 গুণ 18 ইয়াকো এন্ডলেস প্ৰসেস 2 আহি গ'ল আকৌ শূন্য হ'ল আকৌ 6 3 গুণ 18 সো ই কেতিয়াবা শেষ হ'বনে সো ইট ইজ নেভাৰ এন্ডিং ফুলনি মানে বাগিচা বাগিচা মানে ফুলনিৰ দৰে কথা so it is never ending এই কেতিয়াও শেষ নহয় so it is 833 endlessly গৈ থাকিব গতিকে মই ইয়াক কি লিখিব পাৰিম এতিয়া লিখা পদ্ধতিটো অনুসৰি তাৰ ওপৰত লাঠিডাল দি দিম 3 ৰ ওপৰত লাঠি দিম এইটোটো বাৰে অহা নাই so it will not be in the repeating block only 3 will be in the repeating block that is why 3 ৰ ওপৰত মই লাঠিডাল দি দিম so 0.83 পৌনঃপুনিক so you non terminating and repeating decimal fraction ঠিক আছে so তেনেকুৱা ধৰণৰ non terminating repeating decimal fraction হ'ব 1/7 হ'ব পাৰে 2/7 হ'ব পাৰে so মই ক'ব বিচাৰিছো যে হৰটো 7 হ'লে 3 হ'লে 6 হ'লে 11 হ'লে 15 হ'লে এনেকুৱা ধৰণৰ হৰ থাকিলে ই non terminating repeating decimal হয়
কেতিয়া ই নন টাৰ্মিনেটিং ৰিপিটিং হ'ব এই স্পষ্ট ৰুল এটা আমাক দৰকাৰ হ'ব তো সেই স্পষ্ট ৰুলটো মই তোমালোকক এতিয়া দি দিম যে কেতিয়া তুমি নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেল বুলি নোচোৱাকৈ কৈ দিব পাৰিবা দশমিক ডেচিমেলটো চাইয়ে কৈ দিব পাৰিবা এনেকৈ হৰণ নকৰাকৈ আগতীয়াকৈ কৈ দিব পাৰিবা যে ই নন টাৰ্মিনেটিং ৰিপিটিং হয় নে নহয় তাৰ এটা ৰুল মই দি দিছোঁ ৰুল ইজ হোৱাট হৰটো যদি 2 to the power n into 5 to the power n ৰূপত থাকে তেন্তে ভগ্নাংশটো টাৰ্মিনেটিং হ'ব টাৰ্মিনেটিং ডেচিমেল কি বুজাইছে সাপোজ এতিয়া অলপ আগতে এটা ভগ্নাংশ পাইছিলো মই 5/2 সাপোজ এটোতো টাৰ্মিনেটিং হৈছিলে কিন্তু ইয়াতো 5 নাই আসলতে ইয়াৰ হৰটোত কি আছে 2 আছে তাৰমানে কি 2 to the power 1 কিন্তু 5 নাই মানে কি 5 to the power 0 আছে ন আছে নে নাই আছে গতিকে এই টাৰ্মিনেটিং হ'ল কৰবাত যদি সাপোজ 5 আছিল সাপোজ 1/5 ইউ টাৰ্মিনেটিং হ'ব টাৰ্মিনেটিং হোৱাৰ ৰিজনটো কি 5 টো কি আছে 5 to the power 1 আছে 2 নাই বুলি ক'বা কিন্তু 2 নাথাকিলে কি 2 to the power 0 আছে ন হয়নে 2 to the power 0 আছে সো হেতু হ'ব লাগিব n টো কি হ'ব পাৰে n belongs to w n টো হোল নাম্বাৰ হ'ব লাগিব ঠিক আছে কিন্তু এতিয়া মই যেতিয়া পালো যে ফ্ৰেকশন এতিয়া ইমাত্ৰ কৰিছিলো কি আছিল আমাৰ 5/6 মই হৰটো চালে কৈ দিব পাৰিম যে ই টাৰ্মিনেটিং হয় নে নন টাৰ্মিনেটিং 6 টো মই কি লিখিব পাৰো 2 into 3 লিখিব পাৰো 2 to the power 1 আছে ঠিক আছে 3 to the power 1 আছে কিন্তু 5 নাই আমাকতো 5 লাগিছিল ন 2 to the power n into 5 to the power n ফৰ্মত হ'ব লাগিব সো ইয়াত কি আছে 3 টো এইটো ৰূপত নাথাকিল 3 থকাৰ কাৰণ হয়নে তাৰমানে এই যে হৰৰ যেতিয়া প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম হৰৰ যেতিয়া আমি মৌলিক উৎপাদকত ভাঙিম তেতিয়া ইয়াত কি হয় 2 আৰু 5 ৰ বাহিৰে অন্য উৎপাদক আছে সো 2 আৰু 5 ৰ বাহিৰে অন্য উৎপাদক যদি থাকে তেতিয়া কি হ'ব নন টাৰ্মিনেটিং ৰিপিটিং হ'ব নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেলছ হ'ব তোমালোকৰ বাবে এটা কুইজ দিছো 7/25 সংখ্যাটো নন টাৰ্মিনেটিং ৰিপিটিং বা পৌনঃপুনিক হ'বনে কমেন্ট কৰিবা ওকে এতিয়া আমি শিকিম পৌনঃপুনিক দশমিক বা নন টাৰ্মিনেটিং ৰিপিটিং দশমিকক কেনেকৈ ভগ্নাংশলৈ কনভাৰ্ট কৰিব পাৰি সাপোজ এটা এক্সাম্পল 2.56 বাৰ ইয়াক আমি পৌনঃপুনিক দশমিক ভগ্নাংশৰ পৰা পৌনঃপুনিক ভগ্নাংশলৈ নিব লাগে সো ফাৰ্ষ্টতে আমি এটা ট্ৰেডিশনেল মেথড যেটো আছে এটো শিকি লম আমি ধৰি ললো ধৰো x = 2.56 বাৰ এটো মই x বুলি লৈ ললো এতিয়া মই এই বাৰ থকা সংখ্যাটো ইফালে অকলে কৰি থম তো কি কৰিলে মানে দশমিকটো এঘৰ পিছলৈ গুচি যাব 10 ৰে পূৰণ কৰি দিলে এঘৰ পিছলৈ গুচি যাব কেনেকৈ যদি মই ইয়াৰ লগত 10 পূৰণ কৰি দিও 10x তেতিয়া হিফালে কি হৈ যাব ই 25.6 বাৰ হৈ যাব ঠিক আছে কিয় আমি এতিয়া সাপোজ 2.31 ক মই যদি 10 ৰে পূৰণ কৰো কি হয় আসলতে 2310 হয় দশমিক দুঘৰত আছে দুঘৰ দশমিক দি দিলে কি হৈ যাব এঘৰ হিফাললৈ গুচি যায় নহয় জানো সো সেই কাৰণে এটো হ'ল গতিকে এটো পালো এতিয়া কথাটো হ'ল ইয়াক মই 1 নম্বৰ দিম এতিয়া এই যে 25.6 বাৰ দিছো ইয়াৰ মিনিংটো কি 25.6 বাৰৰ মিনিংটো কি 25.666 এটো গৈ আছে ন সো ইয়াত যদি মই একে ধৰণে আৰু এটা 10 যদি পূৰণ কৰি দিও তেতিয়া কি হৈ যাব এই দশমিকটো আৰু এঘৰ পিছলৈ গুচি যাব কিন্তু এই 66 হৈ থকাটো কমি যাবনে না যায় গতিকে নেক্সট 6 টোৰ ওপৰতো মই 12টা দি দিব পাৰো নহয় জানো গতিকে এটো 1 নম্বৰ দিলো এটাকে মই ইয়াত যদি আৰু এটা 10 ৰে পূৰণ কৰো তাৰমানে কিহেৰে পূৰণ হ'ব এফৰে যদি পূৰণ কৰি দিও কি হৈ গ'ল 100x হৈ গ'ল সো 100x হৈ যোৱাৰ লগে লগে মোৰ কি হৈ যাব দশমিকটো আৰু এঘৰ পিছলৈ গুচি যাব তাৰমানে 2.56 দশমিক 6 বাৰ কাৰণ পিছৰ 6 টোত আকৌ বাৰ লাগি যাব ন কাৰণ এটোটো কন্টিনিউয়াস প্ৰসেস এটো হেক নহয় সো ইয়াক মই 256.6 বাৰ লিখিব পাৰিম যদি নহয়নে বাৰু এটো 2 নম্বৰ দিম এতিয়া মই 2 ৰ পৰা 1 বিয়োগ কৰি দিম 2 বিয়োগ 1 সমীকৰণ যদি কৰি দিও মোৰ তেতিয়া কি হৈ যাব ফাৰ্স্ট হৈছিলে 100x মাইনাস ইফালে 10x সো ৰাইট সাইডত আছে 256.6 বাৰ মাইনাস 25.6 বাৰ সো এতিয়া মোৰ কি হ'ব এই বিয়োগটো মই কেনেকৈ কৰিম এতিয়া 256.6 বাৰ মাইনাস 25.6 বাৰ নহবনে দশমিকৰ পুনপুনি দশমিক বহাব লাগে আসলতে এইখিনি আমি যোগ কৰিব আকৌ শিকিম মুঠতে এটো কৰি দেখুৱাইছো মুঠতে ইয়াৰ পৰা আহিলে ইয়াত আহিলে 3 আৰু এটো হ'ল 2 তাৰমানে আমি পালো কিমান এফালে হ'ল 90x আৰু এফালে হৈ গ'ল 231 so your answer will be x is equal to 231/90 এই x মানে কি 2.56 বাৰ গতিকে 2.56 বাৰ is equal to 231/90 হ'ল ঠিক আছে সো এনেকৈ আমি পৌনঃপুনিক দশমিকক ভগ্নাংশলৈ নিব পাৰো কিন্তু পৰীক্ষা হলত আমি ইমান সময় নাপাওঁ নহয়নে বাৰু গতিকে আমি ইয়াৰ এটা শৰ্টকাট ট্ৰিক আমাক লাগিব so how to find out the fraction for this non terminating repeating decimal কেনেকৈ কৰিম the simple way is what আমি চাম প্ৰথমতে কেটাৰ ওপৰত বাৰ আছে এটাৰ ওপৰত বাৰ আছে আৰু বাৰ নথকাকৈ কেটা আছে দশমিকৰ পিছফালে দেই আগফালৰ কথা নাচাওঁৱে দশমিকৰ পিছফালে বাৰ নথকাকৈ কেটা আছে আৰু বাৰ কেটাৰ ওপৰত আছে বাৰ কেটাৰ ওপৰত আছে এটাৰ ওপৰত
যদি এটাৰ ওপৰত বাৰ আছে 9 লিখিম যদি দুটা থাকিলেহেঁতেন 99 লিখিলোহেঁতেন তিনিটা থকা হলে তিনিটা 9 লিখিলোহেঁতেন 999 আৰু বাৰ নথকাকৈ কেইটা আছে দশমিকৰ আগফালে এটা তো তাৰ কাৰণে এটা শূন্য তাৰ মানে মনত ৰাখিবলগীয়া কথাটো হ'ল যেটাৰ ওপৰত বাৰ থাকে সিমানটা 9 যেটাৰ ওপৰত বাৰ নাথাকে সিমানটা শূন্য হৰৰ কথা হৈ গ'ল এতিয়া লবটো কি হ'ব লব কেনেকৈ পাম লব আমি প্ৰথমতে লিখি দিম দশমিক নথকাকৈ যিমানটা সংখ্যা আছে গোটেই যিমানটা ডিজিট আছে গোটেইকেইটা ঠিক আছে যিমানটা ডিজিট আছে গোটেইকেইটা লিখিম বিয়োগ লিখিম তাৰ পিছত থকাটো বাদ দি বাকিকেইটা কৰিম দশমিক নিদিওঁ পৌনপুনিক থকাটো বাদ দি বাকিকেইটা লিখি আৰু বিয়োগ কৰি দিম সিম্পল সো বিয়োগ কৰিলে আমি কিমান পাম 231 আৰু তলত 90 সো দিস ইজ आवर आंसर এটোৱে পাইছিলো আমি অথনি কৰি আৰু এতিয়াও এটোৱে পাইছো সো দিস ইজ দ্য ৰুল এই ধৰণে আমি শৰ্টকাট কৰিব পাৰো ওকে দিস ইজ দ্য শৰ্টকাট পৌনপুনিক দশমিকক ভগ্নাংশলৈ নিয়াৰ আৰু এটা এক্সাম্পল আমি কৰি লওঁ তেতিয়া বেছি ক্লিয়াৰ হ'ব সাপোজ 1.31 বাৰ এতিয়া কিন্তু বাৰ দুটাত আছে এতিয়া কি কৰিম মই লগতে কৈছিলো বাৰ কেইটাত আছে দুটাত আছে সো যিমানটাত বাৰ সিমানটা 9 তাৰ পিছত আমি কি লিখিব লাগিব 131 লিখিম 131 লিখিলো মাইনাস এতিয়া যাৰ পৌনপুনিক নাই হেতুই লিখিম মাত্ৰ এক ইয়াতো হে একেটাই কৰিছিলো পৌনপুনিক নাই হেতু বিয়োগ কৰিছিলো ইয়াতো যো পৌনপুনিক নাই হেতু বিয়োগ কৰি দিম সো your final answer will be what 130/99 সো এটো লোয়েস্ট টার্মলৈ নিম এটো বেলেগ কথা এটো বেলেগ এটা ফ্যাক্টৰ হৈ গ'ল লোয়েস্ট টার্মলৈ নিম আমাৰ অপচনটো লগত মিলিছে নে চাবৰ কাৰণে আমি লোয়েস্ট টার্মলৈ নিব লাগিব এটা লোয়েস্ট টার্মলৈ জানি না যায় এটো চাব লাগিব 130/99 তো না যায় গতিকে হবিটো অপচন নিশ্চয় ইয়াৰ ভিতৰতে থাকিব so this is how we can convert from non terminating repeating to normal decimal fractions ঠিক আছে ক্লিয়াৰ হৈছে নে এটো এতিয়া আমি শিকিম এডিশন এন্ড সাবট্ৰাকশন অফ ডেসিমেলস দশমিকৰ যোগ আৰু বিয়োগ বহুতে জানে আসলতে আমি সকলোৱে জানোৱে কিন্তু আমি পাহৰি যাওঁ মই কথাটো বাৰে বাৰে ৰিপিট কৰি আছো আমি পাহৰি যোৱাৰ কাৰণটো কি আমি বহুত দিন মেথছৰ লগত আমাৰ কানেকচনটো নাই নহয় জানো দেখি ন এটা 2.05 আৰু 1.5 যদি মই প্লাস কৰিব লাগে সো হোৱাট ইজ দ্য টিপস ট্ৰিকটো কি হয় মনত ৰাখিবলগীয়া কথাটো কি হয় ইহঁতক যেতিয়া প্লাস কৰিব লাগে আমি ভাৰ্টিকেলি যেতিয়া পাতিম 2.05 আৰু 1.5 টো মই কোড লিখিম কথাটো হল ইয়াত একদম স্ট্ৰেইট কাট ক'বলগীয়া কথাটো হল যে দশমিকৰ কোনে কোনে দশমিক থাকিব লাগিব সো এই 1.5 ৰ দশমিকটো এই দশমিকৰ কোনে কোনে হ'ব লাগিব গতিকে দশমিকৰ আগফালে যেটো আছে তাৰ দশমিক আগফালৰ সংখ্যাটো লগত থাকিব আৰু ই জাস্ট এনেকৈ থাকে নহয়নে বাৰু এইটোৱে হল কিটি এইটোৱে হল নিয়ম ইয়াকে নকৰি মই পিছফালে যদি সমানকৈ মিলাবলৈ যাওঁ ইয়াক যদি মই এনেকৈ পাতি দিওঁ 2.05 বোলে পিছফালে সমান কৰিব লাগে কাৰণে মই 5 আৰু 1 ইয়াত পাতিলো ইয়াত দশমিক দি দিলো দিস ইজ ৰং এটো হলে আমাৰ কোনো কালে শুদ্ধ উত্তৰ নোলাব শুদ্ধ উত্তৰ আমাৰ এতিয়া ওলাব যেটো মই প্ৰথমতে দিছিলো ভিডিওটো ষ্টাৰ্টিংত যি কথাটো দিছিলো তাৰ লগত অকমান কোৱেশ্চনটো মিল আছে গতিকে আমি এতিয়া কনফাৰ্ম হৈ যাম যে আমাৰ এনসাৰটো এইটোৱে হয় This is the correct answer 110% correctly আমি ডাঠি ক'ব পাৰিম এতিয়া কাৰণ আমি গম পাই গলো যে দশমিকৰ কোনে কোনে দশমিক পাতিহে অংকটো যোগ বা বিয়োগ কৰিব পাৰো নহয় নে বাৰু এতিয়া এক প্ৰশ্নকে যদি মোৰ যোগ নাথাকি বিয়োগ থাকিলেহেঁতেন তেতিয়া যদি মোক ক'লেহেঁতেন যে you subtract 1.5 from 2.05 যদি বিয়োগ কৰিব গ'লেহেঁতেন তেতিয়া মই বিয়োগটো কি কৰিলোহেঁতেন 2.05 পাতিলোহেঁতেন আৰু বিয়োগ লিখিলোহেঁতেন আৰু 1.5 একে ধৰণে যোগ আৰু বিয়োগ দুয়োটাৰ ক্ষেত্ৰত আমি দশমিকৰ কোনে কোনে দশমিক পাতিম আৰু আমি বিয়োগ কৰিম এতিয়া বিয়োগটো আমি নৰ্মেল সিস্টেমতে বিয়োগ কৰিম আমি বিয়োগ কৰিবলৈ আকৌ নতুনকৈ শিকাবলগীয়া একো নাই নহয় জানো 5ৰ তলত একো নাই তাৰমানে শূন্য আছে গতিকে 5 হ'ব ইয়াত শূন্য আছে শূন্যৰ পৰা 5 বিয়োগ কৰিব নোৱাৰো ধাৰ ললো 10 হ'ল তো পৰা গ'লে থাকিল 5 আৰু দশমিকৰ কোনে কোনে দশমিক এতিয়া 1ৰ 1 গ'লে শূন্য গতিকে 0.55 will be the difference of these two তো মাইনাস কৰিলে এটো পাম যোগ কৰিলে এটো পাম গতিকে এডিশন আৰু সাবট্ৰাকশনটো আমি সহজে গম পালো ঠিক আছে ওকে তেতিয়া হলে আমি কি শিকিব লাগে নেক্সট শিকিব লাগে আমি মাল্টিপ্লিকেশন এন্ড ডিভিজন পূৰণ আৰু হৰণ ওকে সো পূৰণ আৰু হৰণটো আমি শিকি পেলাম সাপোজ আমি 2.5 আৰু 0.4 ক মাল্টিপ্লাই কৰিব লাগে পূৰণ কৰিব লাগে সো ইয়াৰ কাৰণে আমাৰ চিন্তা কৰিবলগীয়া একো নাই আমি 25 আৰু 4 পূৰণ কৰিব জানো দ্যাটস ইট হেতুৱে আমি প্ৰথমতে লিখি লম 2.4 আৰু 0.4 যেনেকা যেনেকৈ লিখিম ইয়াত কিন্তু পূৰণৰ ক্ষেত্ৰত দশমিকৰ কোনে কোনে দশমিক লিখিব লাগিব বুলি কথা নাই ইয়াতটো কোইনসিডেন্টলি মিলি গৈছে দশমিকৰ কোনে কোনে দশমিক কিন্তু পূৰণৰ ক্ষেত্ৰত আমি দশমিকৰ কোনে কোনে দশমিক লিখিব লাগিব বুলি তেনেধৰণৰ কোনো কথা নাই তেনেধৰণে আমাৰ থাকিবলগীয়া কথাটো কি মনত ৰাখিবলগীয়া কথাটো কি আমি ভাবি ল'ব লাগে যে ইয়াত দশমিক নাই ইগনোৰ দ্য ডেসিমেল পইণ্ট দশমিকটো আমি নাই বুলি ভাবি লম আৰু আমি নৰমালি পূৰণ কৰি যাম 4 ৰে 5ক পূৰণ কৰি 4 5 গুণ 20 হ'ল
2 উকলিলে 4 2 8 2 10 তাৰ মানে 100 পালো আমি এটা মই কৈছিলো প্ৰথমতে দশমিক নাই বুলি ভাবি লবলৈ এতিয়া আমি দশমিক কেটাৰ কথা চিন্তা কৰিম প্ৰথমতে আমি পূৰণটো কৰি লম দশমিক নাই বুলি ভাবি এতিয়া আমি দশমিক কেটাৰ কথা চিন্তা কৰিম হিসাব কৰিম যে ইয়াত কেটাৰ আগত দশমিক আছে এটাৰ আগত 1 ইয়াত কেটাৰ আগত দশমিক আছে এটাৰ আগত +1 তাৰ মানে দুইটা মিলাই কেটাৰ আগত দশমিক আছে দুটাৰ আগত হয়নে এটাৰ আগত আৰু ইয়াত এটাৰ আগত আমি দুটাৰ আগত দশমিক তো आंसर যেটো আহিব তাতো আমি দুটাৰ আগত দশমিকটো দিব লাগিব okay so this will be our answer 1.00 or this is simply 1 because decimal পিছফালে শূন্যকেটাৰ ভ্যালু নাই unless and until পিছফালে আৰু এটা যদি সংখ্যা নাথাকে আন এটা যদি ডিজিট নাথাকে so our answer will be 1 or 1.00 okay so again I am repeating মনত ৰাখিবলগীয়া কথাটো কি যে দুয়োটা সংখ্যাতে দশমিক কেটা ঘৰৰ আগত আছে এটা ঘৰ আৰু দুটা ঘৰ ইয়াত এটা ঘৰ তাৰমানে দুটা ঘৰ হয়নে সো সেই দুটা ঘৰৰ আগত আমি দশমিকটো হিসাব কৰি দিম one more example 3.56 into 1.2 okay so ইয়াৰ মাল্টিপ্লিকেশনটো আমি কি কৰিম 3.56 এ লিখিলো 1.2 এ লিখিলো সিধা সিধা পাতি ল'ব লাগিছিল দশমিকৰ পুনে পুনে পাবলে বুলি কথা নাই 1.2 লিখিলো আমি নরমাল পূরণ করিম 2 সেকেন্ড 12 2 2 পাঁচ 10 হকে 11 2 3 6 কে হ্যাঁ এটারে পূরণ করিলো 6 5 3 প্লাস করিম 2 7 আটাৰ পিছত 12 2 3 1 4 দশমিক এঘৰ দুঘৰ আৰু ইয়াৰ এঘৰ তিনি ঘৰ এঘৰ দুঘৰ তিনি ঘৰ আগত ধুনিয়াকৈ দশমিকটো দি দিম দ্যাটস ইট সো এটোই আছিল মাল্টিপ্লিকেশন ট্ৰিক ওকে দশমিকৰ পূৰণৰ পদ্ধতি এইটোৱে সো এটো মনত ৰাখিলেই হ'ল এতিয়া আমি শিকিম হৰণ তো হৰণত আমাৰ মনত ৰাখিবলগীয়া কথাটো কি একেবাৰে ডাইৰেক্ট পইণ্টত কৈ দিছো মই কথাটো বৰ কিবা সালেবেৰি কোপাই থাকে একো লাভ নাই মই আসল কথাটো কৈ দিছো যে আমি হৰণটো কি মনত ৰাখিম সো আমি প্ৰথমতে চাম যেটো ডিভাইজৰ বা যেটোৰে হৰণ কৰিম তাত দশমিক কেই ঘৰত আছে এঘৰত আছে সো our prior aim is to remove this decimal এই দশমিকটো মই গুচাব লাগে আঁতৰাব লাগে ঠিক আছে এই দশমিকটো কেতিয়া আঁতৰিব এঘৰ দশমিক আছে যদি মই ইয়াক দহেৰে পূৰণ কৰিম ইয়াক কিহেৰে পূৰণ কৰিম দহেৰে এতিয়া আমি অলপ আগতে আমি এটা কথা শিকি আহিছিলো যে এটা ভগ্নাংশ যদি হৰ আৰু লব দুইটাকে একেটা সংখ্যাৰে পূৰণ কৰি দিও তেতিয়া আমাৰ কি হৈ যায় কি সমতুল্য ভগ্নাংশ হৈ থাকে গতিকে ইয়াক যদি মই দহেৰে পূৰণ কৰিলো 1.26 কো মই দহেৰে পূৰণ কৰিব লাগিব বুজিছে সো ইয়াকো মই হেকাৰণে দহেৰে পূৰণ কৰি দিম সো দহেৰে পূৰণ কৰি দিলে কি হৈ যাব 0.3 পৰা 3 ডেসিমেল ৰিমুভ হৈ যাব কিয় ৰিমুভ হৈ যাব 3 10 গুণ 30 এই মাত্ৰ আমি পূৰণ শিকি আহিলো নহয় নে 3 10 গুণ 30 হল দশমিক এঘৰ আছে এঘৰৰ দি দিলো এঘৰ দশমিক পিছফালৰ শূন্যটো ভ্যালু নাই গতিকে 3 পালো এতিয়া ইয়াকো হে একে ধৰণে দশমিক দহেৰে পূৰণ কৰিলে দশমিকটো কি হৈ যাব এঘৰ সোঁফাললৈ গুচি যাব নহয় নে কথাটো হেতুৱে ইয়াটো সোঁফালে গুচি গৈছে আসলতে ইয়াৰ দশমিকটো ইয়ালৈ গুচি গ'ল কাৰণ 3 হল আৰু ইয়াৰ দশমিকটো ইয়ালৈ গুচি যাব সোঁফাললৈ গুচি যোৱাৰ কাৰণটো মই কৈ দিছো 1260 হৈ যাব মাল্টিপ্লাই কৰিলে দশমিক দুঘৰ আছিল দিলে দুঘৰ পিছফালে গুচি যোৱা নাই না 12.6 হৈ যোৱা নাই না হৈ গ'ল সো এতিয়া আমি ৰিজাল্ট কি পালো আৰু ৰিজাল্ট ইজ 12.6 ডিভাইডেড বাই 3 এতিয়া আমি নরমাল ডিভিজন কৰিব পাৰো নরমাল ডিভিজন আমি কৰি দিম সিম্পল 3 ৰে 12.6 ক আমি হৰণ কৰি দিম কেনেকৈ পাম 3 4 গুণ 12 ইয়াত আহিলে 6 অথনি মই সাধাৰণ ভগ্নাংশৰ পৰা দশমিকলৈ নিয়াৰ কথাটো মই এই পদ্ধতিটো শিকাই দিছিলো যে দশমিকৰ পিছফালে আমি ইচ্ছা কৰিলে শূন্য বহাব পাৰো দশমিক যদি থাকে ক'ত শূন্য বহাই দিম ক'ত আমি দশমিকটো কেনেকৈ দিব লাগে কথাটো মই কৈ দিছিলো কিন্তু সেইটো ইয়াত আকৌ ৰিপিট হ'ব এতিয়া 3 2 গুণ 6 অথনি আমি শিকাই দিছিলো যে কেটাৰ আগত দশমিক আছে হিসাব কৰিছিলো দশমিক কনভাৰ্সনত ইয়াতো আমি হেতুৱে কৰিম কেটাৰ আগত দশমিক আছে এটাৰ আগত তো এটাৰ আগত দশমিক দিম আৰু আনসাৰ ইজ what আৰু ৰিজাল্ট ইজ 4.2 সো এইটোৱে এখন হৰণৰ খেতি সো মনত ৰাখিবলগীয়া কথাটো হ'ল যেটো ভাজকৰ পৰা দশমিকটো ৰিমুভ কৰিম দশমিকটো ৰিমুভ কৰিবলে কৰবাত 10 কৰবাত 100 কৰবাত 1000 পূৰণ কৰিবলগীয়া হ'ব পাৰে যদি 100ৰে পূৰণ কৰো হৰৰ লগত লবৰ লগতো 100ৰে পূৰণ কৰিব লাগিব যদি 1000ৰে পূৰণ কৰিছো তেতিয়া লবৰ লগতো 1000ৰে পূৰণ কৰিব লাগিব তাৰ পিছত আমি নরমালি হৰণটো কৰি দিম and we will get our answer okay বন্ধুসকল এতিয়া আমি আলোচনা কৰিম কেইটামান PYQ এটো আহিছিল গ্ৰেড 3 পেপাৰ 4 2024 ADR
এটা দশমিক সংখ্যাৰ দশমিক বিন্দু তিনিটা অংক সোঁফালে নিবলৈ সংখ্যাটো কিমানেৰে গুণ কৰিব লাগিব দশমিকটো নিব লাগে সোঁফালে নিবলৈ হলে কি কৰিব লাগিব পূৰণ কৰিব লাগিব কিহেৰে পূৰণ কৰিব লাগিব বুলি কৈছে এতিয়া কিমানেৰে গুণ কৰিব লাগিব সেইটো সুধিছে আমি জানো যে একৰ লগত তিনিটা শূন্য যদি থাকে তেতিয়া তিনি ঘৰ যাব মানে তিনিটা অংক সোঁফালে নিব লাগে তাৰমানে তিনিটা শূন্য থাকিব লাগিব শূন্য সংখ্যা যিমানটা সিমান ঘৰেই সোঁফাললৈ যাব নহয়নে তো একৰ লগত তিনিটা শূন্য থকা কোনটো 1000 গতিকে 1000টো হ'ব আমাৰ শুদ্ধ উত্তৰ নহয়নে বাৰু সো এইটো উত্তৰ আমি পাই গলো আৰু এটা কোৱেশ্চন সুধিছে এটা দশমিক সংখ্যাৰ দশমিক বিন্দু দুটা স্থান বাওঁফালে নিবলৈ কিহেৰে ভাগ কৰিব লাগিব একদম একেই এইটো কোৱেশ্চনৰে উত্তৰটো সুধিলে দুটা স্থান বাওঁফালে নিব লাগে তো সোঁফালে নিয়া বা বাওঁফালে নিয়াৰ কথাটো কি হ'ল সোঁফালে নিবলৈ হ'লে পূৰণ কৰিব লাগে বাওঁফালে নিবলৈ হ'লে ভাগ কৰিব লাগে ইয়াত ভাগ কৰিব লাগে দিয়ে দিছে গতিকে স্থানটো তাৰ ওপৰত নিৰ্ভৰ কৰে শূন্যৰ ওপৰত কেইটা স্থান নিব লাগে দুটা স্থান তো দুটা শূন্য গতিকে একৰ লগত দুটা শূন্য থকা সংখ্যাটোৱে পূৰণ কৰি ভাগ কৰিলে আমি দুটা স্থান সোঁফালে নিব পাৰিম নহয়নে বাৰু গতিকে ইয়াত আমাৰ উত্তৰটো কিমান হ'ব 100 হয়নে সি অপশনটো আমাৰ শুদ্ধ উত্তৰ হ'ব এই প্ৰশ্নটো আহিছিল গ্ৰেড 3 পেপাৰ 5 2022 সো ইয়াত 2.5/50 দশমিক ৰূপ সুধিছে তো দশমিক ৰূপলৈ নিবলৈ হ'লে আমি কি কৰিম হৰটো 100 বা 1000 কিবা এটা বনাম নহয়নে তো 50ক আমি 100 বনাব পাৰিম 50ক 2 ৰে পূৰণ কৰিলে 100 হ'ব আৰু 2.5 ক সেইকাৰণে 2 ৰে পূৰণ কৰিম তেতিয়াহ'লে মই ইয়াত পালো কিমান 100 ভাগৰ 2 25 গুণ 50 কিন্তু দশমিক এঘৰত আছে কাৰণে দি দিলো তো 100 ভাগৰ 5 মানে দশমিক শূন্যৰ পিছফালে দশমিকৰ পিছফালে শূন্যটোৰ কোনো মূল্য নাই তো 100 ভাগৰ 5 মানে আমাৰ কি 5 এঘৰ হৈ গ'ল আৰু এঘৰ দিলে মানে দুঘৰ হৈ গ'ল দুটা শূন্যৰ কাৰণে দশমিক তাৰমানে 0.05 তো এইটো কোনটো অপচন লগত মিলিছে সি লগত মিলিছে সো সি টো হ'ল আমাৰ কাৰেক্ট আনসাৰ হয়নে বাৰু 1 মিনিটো নালাগিল আমাক এইটো সমাধান কৰিবলৈ এই প্ৰশ্নটো আহিছিল গ্ৰেড 3 পেপাৰ 4 2022 0.037 বাৰ অৰ্থাৎ 0.037 এই 037 ব্লকটো ৰিপিট হৈ থাকিব ইয়াক ভগ্নাংশত প্ৰকাশ কৰিলে কিমান হ'ব সো আমি একদম শৰ্টকাট এটা আমাৰ নিয়ম আছে আমি জানো যে 0.037 বাৰ আমি শৰ্টকাটটো কি শিকিছিলো যে কেইটাৰ ওপৰত বাৰ আছে তিনটাৰ ওপৰত তো কেইটা ন হ'ব তিনটা ন সুন্দৰকৈ লিখি দিলো তাৰ পিছত নেক্সট উপায়টো কি আছিল যি সংখ্যা আছে গোটেইটো আমি লিখি দিম 037 আছে দশমিক নিটাকে লিখিলে 37 আহিব মাইনাস বাৰ নথকা সংখ্যা কি আছে শূন্য আছে বিয়োগ কৰি দিও শূন্য নকৰিলেও হ'ব কিন্তু কৰি দিছো যেটো নিয়ম হয় সো 37 বাই আমাৰ হৈ গ'ল 999 সো आवर आंसर উইল বি 37 বাই 999 সো 37 বাই 999 কোনটো হয় ডি হয় গতিকে আমি একো কৰাৰ প্ৰয়োজন নাই সো সুন্দৰকৈ আমাৰ যেটো শৰ্টকাট আছে শৰ্টকাট অনুসৰি আমি উত্তৰটো পাই গ'লো দিস ইজ দ্য লাষ্ট বাট নট দ্য লিষ্ট পিআইকিউ দ্যাট ইজ আমি আজিৰ ভিডিওটো শেষৰটো পিআইকিউ কৰিবলৈ গৈছো ইয়াৰ পিছতে ভিডিওটো সামৰণি মাৰিম কিন্তু তোমালোকে ভিডিওবোৰ শেষলৈকে চাবা ভালদৰে শিকিবলৈ যত্ন কৰিবা দুবাৰ তিনিবাৰ চাবা ভিডিওটো যাতে ভালদৰে শিকিব পাৰা আৰু লগত বহি কলম লৈ প্ৰেক্টিস কৰিবলৈ ধৰিবা তেতিয়াহে ভিডিওটো চোৱাৰ গুণ ধৰিব এটো এন্টাৰটেইনমেন্ট পাৰপজৰ কাৰণে নহয় তোমালোকে ভিডিওটো যিমান ভালদৰে চাবা যিমান ভালদৰে মন দিবা সিমান ভালদৰে শিকিব পাৰিবা এতিয়া আমি শেষৰ প্ৰশ্নটো সমাধান কৰো আবৰ্ত দশমিক সংখ্যা 2.19 ৰ সমতুল্য ভগ্নাংশটো কি একেই কথা এতিয়া ইতিমধ্যে আমি যেটো প্ৰসেস কৰিছো হেতু ইয়াতো কৰিব লাগিব আমি প্ৰথমতে হৰটো উলিয়াই আনো দশমিক পৌনপুনিক কেইটাৰ ওপৰত আছে দুটাৰ ওপৰত 99 পৌনপুনিক নথকাকৈ কিবা আছে নে দশমিকৰ আগফালে নাই গতিকে একো দিব দৰকাৰ নাই যদি দশমিকৰ পিছত পৌনপুনিক নথকা কিবা থাকিলেহেঁতেন তেতিয়াহে আমি শূন্য দিলোহেঁতেন কিন্তু ইয়াত তেনেকুৱা নাই কাৰণে আমি দিব নালাগে দুটাৰ ওপৰত আছিলে 99 দিলো সিম্পল হৰহে তো লব আমি কেনেকৈ উলিয়াম কোন সাইডে দশমিক নোহোৱাকৈ গোটেইটো লিখি দিলো বিয়োগ পৌনপুনিক নথকা সংখ্যাটো কৰি দিম বাস হৈ গ'ল 219 পৰা 2 বিয়োগ কৰি দিও কিমান হ'ব 217 আৰু তলত হৈ গ'ল 99 so this is our answer কোনটো মিলিছে চা অপচন বি একদম শৰ্টকাট ঝটকা একো কৰিবলগীয়া নহল সুন্দৰকৈ আমি নিজৰ নিয়ম অনুসৰি কৰি উত্তৰটো পাই গ'ল সো এইদৰে আমি সমাধানবোৰ কৰিব পাৰিম যদিহে শৰ্টকাটবোৰ শিকো আৰু আমাৰ সময়বোৰ বাচিব ঠিক আছে গতিকে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটি সামৰিছো